নমস্কাৰ। মই বাস্তৱ নাথ। আপোনালোকে সকলোৱে গম পাইছে আমাৰ অনুষ্ঠান চলি আছে, কিন্তু তাৰ মাজতে যোৱা নিশা অনুষ্ঠান কৰি অহাৰ পিছত আহি ৰাতিপুৱা যেতিয়া ফেচবুকটো ছ'চিয়েল মিডিয়াত স্ক্ৰল ডাউন কৰিছিলোঁ, তেতিয়া এটা কথাই অকণমান আঘাত দিলে, অকণমান দুখ দিলে। যিহেতু শিৱসাগৰৰ ল'ৰা আৰু আপোনালোকে মোৰ হেৰিয়াত দেখিছে, ডেছক্ৰিপশ্যনত দেখিছে যে ৰংঘৰক ৰংঘৰ হৈ থাকিবলৈ দিয়ক। এতিয়া কথাটো হ'ল, ধৰক এই বিহুৰ প্ৰগ্ৰামৰ মাজত এই সময়খিনি যিকণ সময় পাওঁ সেইখন সময় জিৰাবলৈ মন যায়, শুবলৈ মন যায় বা ৰেষ্ট কৰিবলৈ মন যায়। আকৌ কি যিহেতু অনুষ্ঠান থাকেই, কিন্তু তাৰ মাজতো এই ভিডিঅ'টো কৰিবলৈ বাধ্য হ'লোঁ। কিয়নো দুখনমান আলোকচিত্ৰ দেখিলোঁ য'ত ৰংঘৰত ৰং বিৰং লাইট লগাই কিবা অনুষ্ঠান তেওঁলোকে পাতিছে। কোনে পাতিছে, কি পাতিছে সেয়া মই ক'বলৈও নাযাওঁ আৰু সেয়া মোৰ কোনো দৰকাৰো নাই। কিন্তু মোৰ কথাটো হ'ল, ৰংঘৰক ৰংঘৰ হৈ থাকিবলৈ দিব লাগে। দেখিছোঁ যে তাত ৰং বিৰং লাইট লগাই বেলেগ ধৰণৰ কিবা এটা কৰিছে। সৰুৰে পৰা ৰংঘৰক দেখি আহিছোঁ, ৰংঘৰ দেখি আহিছোঁ। যিহেতু মই শিৱসাগৰৰ ল'ৰা, সেই ৰংঘৰৰ বাকৰিৰ বিহুৰ পৰা আদি কৰি ৰংঘৰৰ সেই পুৰণিকলীয়া কথাৰ পৰা আদি কৰি সকলো কথা ৰংঘৰৰ বিষয়ে সৰুৰে পৰা দেখি আহিছোঁ, জানি আহিছোঁ। কিন্তু আজিলৈকে সৰুৰে পৰা ইমান ডাঙৰ হ'লোঁ, কিন্তু এনেকুৱা এটা পৰিৱেশ দেখা নাছিলোঁ ৰংঘৰক লৈ। এতিয়া যিসকল আয়োজক আছিলে তেওঁলোককেই কৈছোঁ, বা যিসকলে সেইটো আয়োজন কৰিবলৈ আপোনালোকক অনুৰোধ কৰিছিলে বা আপোনালোকক পাৰ্মিশ্যন দিছিলে, তেওঁলোকক মই তেওঁলোকৰ কথা পিছত, কিন্তু আমাৰ নিজৰ মানুহখিনিওতো তাত লাগি দিবলগীয়া হৈছে বা তাত লাগিছে, তাত সংযোজন দিছে। আমাৰ নিজৰ মানুহখিনিও জানিব লাগিছিলে যে ৰংঘৰক তেনেকুৱা এটা বিকৃত ৰূপ দিয়াটো গ্ৰহণযোগ্য নহয়। কিয়নো আমাৰ যদি বুৰঞ্জী চোৱা যায়, ৰংঘৰৰ বহুত ভাল, বহুত বিশাল, বহুত ঐতিহ্যমণ্ডিত বুৰঞ্জী আছে। কিন্তু যি আলোকচিত্ৰ দেখিলোঁ শিৱসাগৰৰ ৰংঘৰত, সেইটো একেবাৰে গ্ৰহণযোগ্য নহয়। গতিকে মই আমাৰ স্থানীয় যিসকল ৰাইজ তাত লাগি আছিলে তেওঁলোককো কৈছোঁ যে তেওঁলোকেও তেনেকুৱা এটা কাম যেতিয়া কোনোবাই কৰিবলৈ লয়, আপোনালোকে বাধা দিয়াটো প্ৰয়োজন। কিয়নো তাত আমি যদি কেতিয়াবা গীত এটা কৰিবৰ কাৰণে যদি ৰংঘৰৰ বাকৰিটো বিচাৰোঁ, তেনেহ'লে আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে, আমাৰ শিৱসাগৰ অথৰিটিৰ পাৰ্মিশ্যন ল'ব লাগে, শিৱসাগৰ প্ৰশাসনৰ পাৰ্মিশ্যন ল'ব লাগে, আৰু নানা স্থানীয় ৰাইজৰ পৰা বহুত কথা সুধিব লগা হয়, জানিব লগা হয়। কিন্তু তাৰ পিছতো তাত এটা যদিহে আমাৰ থলুৱা বিহু এটাও কৰিব যায়, ৰংঘৰৰ বাকৰিত বিহু তেতিয়াৰ পৰা চলি আহিছিলে, কিন্তু এতিয়া বিহু এটা কৰিবলৈ হ'লেও তাত পাৰ্মিশ্যন ল'ব লাগে। কিন্তু সেই তেনেস্থলত এনেকুৱা কিছুমান অনুষ্ঠান ৰং বিৰং কৰি, লাইট জ্বলাই, পোহৰ কৰি, আপোনাৰ ৰংঘৰৰ যিকেইখন খিৰিকী বুলিয়ে ক'ব লাগিব, সেই খিৰিকীত ঢাকি তাত বেলেগ বস্তুত আপোনাৰ প্ৰজেকশ্যন কৰি, লাইট কৰি, সেনেকুৱা কৰাটো কোনো প্ৰয়োজনীয়তা বোধ হয় বুলি মই নাভাবোঁ। গতিকে ময়ে নহয়, হয়তো বহুত অসমবাসীয়ে, বহু শিৱসাগৰবাসীয়ে নাভাবে। কিন্তু কি কাৰণে, কি পক্ষপাতত এনেকুৱা কৰিব লগা হ'ল নাজানো। গতিকে এটা অনুৰোধ জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি আমাৰ কালচাৰেল লাইনৰ যিসকল লোক আৰু আমাৰ যিসকল টুৰিজিম ছেক্টৰৰ যিসকল লোক, সকলোকে অনুৰোধ জনাইছোঁ যে ৰংঘৰক ৰংঘৰ হৈ থাকিবলৈ দিয়ক। কিয়নো এনেকুৱা পাৰ্মিশ্যনবিলাকো দিব নালাগে। আৰু নেক্সট কথা, মানে ৰংঘৰৰ যিটো স্বকীয় বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো অটুট ৰাখিবলৈ দিব লাগে। কিয়নো এনেকুৱা কিছুমান কাম কৰিলে ইন দ্য নিয়েৰ ফিউচাৰ আমাৰ নেক্সট জেনেৰেশ্যনবিলাকে কি শিকিব, কি জানিব যে ৰংঘৰত লাইট জ্বলাই এনেকুৱা হয়, কিবা হয়। সেইটো এটা এনেই কিবা এটা কৰি থোৱা বস্তু নহয়। কাৰোবাৰ যদি তেনেকুৱা কিবা কৰিবলৈ মন হৈছে, তেওঁলোকে নিজৰ মতে বনাই লওক ৰংঘৰ এটা, ৰংঘৰৰ আকৃতিৰে কিবা এটা ক'ৰবাত বনাই লওক, তাত লাইট জ্বলাই, ফাউণ্টেইনেদি পানী উৰাই, কিবা কৰে, XYZ, তাত নাচে, তাত আপোনাৰ এই আমাৰ মেলা পূজাত লগাগতে চিত্ৰহাৰ পাতে, তাত কামাৰীয়া হিলাই দে লগাই দিয়ক, কোনো ক'বলগীয়া নাই। কিন্তু ৰংঘৰত তেনেকুৱা কিছুমান কাম নকৰাটো ভাল। মই
মানে ইন জেনেৰেল ধৰক তেনেকুৱা কথা কিছুমানৰ এনেকুৱা কথা কিছুমানত মই পুতুককৈ একো নকওঁ, কিন্তু আজি ক'বলৈ বাধ্য কিয়নো মানে সৰুৰে পৰা দেখি অহা বস্তুটোক যেতিয়া আকৌ নতুন ৰূপ এটা দি দিয়া যায়, বিকৃত ৰূপ এটা দি দিয়া যায়, সেইটো ভাল নালাগে। আৰু আপোনালোকক মই আগতেও হয়তো মোৰ কোনোবা লাইভত বা কোনোবা কথা কওঁতে বা কেতিয়াবা কিবা কওঁতে আপোনালোকে শুনিছে, শিৱসাগৰৰ ল'ৰা মই চিধা মানুহ, পোন কথা। চ' এই বস্তুবিলাক যিসকলে কৰিছে তেওঁলোকে পুনৰবাৰ যাতে এনেকুৱা ভুল নকৰে, আৰু মই গৰিহণা দিছোঁ। কোন আছে, কি কিয় পাতিছিলে, কি আছিলে, কেলে এনেকুৱা কৰা গৈছিলে মই নাজানো, কিন্তু যিসকল এইটো কাৰ্যৰ লগত জড়িত আছিলে তেওঁলোকক মই গৰিহণা দিছোঁ, আৰু তেওঁলোকে যাতে নেক্সট টাইম এনেকুৱা ভুল নকৰে, কিয়নো এইটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। আৰু যিহেতু মই শিৱসাগৰলৈ পুনৰবাৰ কৈছোঁ, সৰুৰে পৰা দেখি আহিছোঁ, এই যেতিয়া স্কুলত পঢ়ি থাকোঁ তেতিয়াৰ পৰা দেখি আহিছোঁ, ৰংঘৰ মানে কি? ৰংঘৰ আমাৰ অসমীয়াৰ আৱেগ, ৰংঘৰ অসমীয়াৰ আৱেগ, য'ত সেই তেতিয়া দিনত 600 বছৰ ৰাজত্ব কৰি গ'ল আমাৰ স্বৰ্গদেউসকলে, আমাৰ ৰজা, যিসকলে অসমখনক মোগল আহি বহুতবাৰ খেদা খাই গ'ল, তাতে প্লেনিং হয়, সেই তাৰ পৰাই গোটেই বস্তু ৰংঘৰ। আপোনালোকে জানে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ বিষয়ে যদি আয়োজক কমিটিসকলে নাজানে তেনেহ'লে বুৰঞ্জী পঢ়ক আপোনালোকে। সীমিত জ্ঞানে যিকণ জানো সেইকণেদি কৈছোঁ যে এনেকুৱা এটা কাৰ্যসূচী, এনেকুৱা এটা কাৰ্যকলাপ তাত হোৱাটো আমি নিবিচাৰোঁ। আৰু যদি যিসকল ৰাইজে চাই আছে তেওঁলোকেও ইয়াৰ বিষয়ে মাতক, কিয়নো যদি আপোনাৰ প্ৰথমতে সৰু ল'ৰা ছোৱালী এটা যেতিয়া ভুল কৰে তেতিয়া মাক বাপেকে যদি সৰুতেই শিক্ষা দিয়ে তেতিয়া সি এই ভুলটো পিছলৈ নকৰে। কিন্তু এতিয়া আমাৰ ডাঙৰসকলে, অগ্ৰজসকলে, যিসকল আমাৰ ৰংঘৰ হওক, কাৰেংঘৰ হওক, তলাতল ঘৰ হওক, শিৱদৌল হওক, জয়দৌল হওক বা বৰপুখুৰী হওক, আমাৰ জয়সাগৰ পুখুৰী হওক, এইবিলাকৰ লগত সংৰক্ষণৰ লগত বা এইবিলাকক ভালকৈ চোৱা চিতা কৰাৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে আপোনালোকে অকণমান বিবেক বিবেচনাৰে ভাবি চাওক যে কি কৰাটো প্ৰয়োজন, কি কৰাটো প্ৰয়োজন নহয়। কিছুমান মানে বিকৃত ৰূপত কিছুমান বস্তু দুদিনৰ কাৰণে ভাল লাগিব পাৰে, কিন্তু তাৰ অৰিজিনেল মৰ্যাদা, যি সক্ৰিয়তা, সেই বস্তুটো হেৰাই যায়। চ' গতিকে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে এই কাৰ্যকলাপবিলাকত বাধা দিয়ক, কিয়নো মই এটা কথা কওঁ, যদি আপোনালোকে তাত বিহু এখন পাতিলেহেঁতেন মুকলিকৈ লাইট দুটা জ্বলাই ক'বলগীয়া একো নাই, তাত ষ্টেজ এখন বেক চাইডে পাতি বিহু এখন পাতিলেও ক'বলগীয়া একো নাই, কিন্তু তাত এই ৰঙা নীলা লাইট জ্বলাই তাত সেইবিলাক কৰাটো গ্ৰহণযোগ্য নহয়। বৰ বেছি কথা ক'বলৈ নাযাওঁ, কিয়নো ভাগৰুৱাও হৈ আছোঁ, আকৌ অনুষ্ঠান আছে, যাব লাগিব এতিয়া। কিন্তু এই কথাখিনি মানে মই দেখি সহ্য কৰিব নোৱাৰিলোঁ কাৰণে কথাখিনি আজি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। হয়তো মোৰ ক'ৰবাত ভুল ত্ৰুটি ৰৈ যাব পাৰে, মই কওঁতে কিবা ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। কিন্তু যিটো কাৰ্য আপোনালোকে কৰিলে, যিসকলে কৰিছে তেওঁলোকক কৈছোঁ যে যাতে আপোনালোকে কিবা এটা কাম কৰাৰ আগত 10 বাৰ ভাবি চায় যে কি কৰাটো উচিত, কি কৰাটো অনুচিত। চ' আপোনালোকে কথাটো গাত লগাই নল'ব, কিন্তু কথাটো এবাৰ ভাবি চাব যে মই কোৱা কথাখিনিত যুক্তি আছেনে নাই। কিয়নো মানে এতিয়া বাহিৰৰ মানুহ এজনে আহি যদি দেখেহি ৰংঘৰটো এই ৰূপত বা তাৰ আলোকচিত্ৰ দুখন যদি বাহিৰলৈ প্ৰচাৰ হয়, তেতিয়া সেই তাৰ মৰ্যাদা, তাৰ সক্ৰিয়তা, তাৰ যি সেই ৰংঘৰৰ স্বাভিমান, সেই বস্তুটো তাত বিলুপ্তি পাব। চ' গতিকে আপোনালোকে সকলো জনা মানুহ, সকলো বুজা মানুহ, সকলোৱে ইয়াৰ হৈ ষ্টেণ্ড দিয়ক যাতে নেক্সট টাইম এনেকুৱা এটা কাৰ্য নহয়। কিয়নো অৰিজিনেল ইজ অলৱেজ অৰিজিনেল। যেনেকৈ আমাৰ গানৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুতে কভাৰ ছং কৰে। কভাৰ ছং ভাল বস্তু, কিন্তু তাক ভালদৰে উপস্থাপন কৰিব লাগিব। এতিয়া সেই ৰংঘৰক যদি ধুনীয়াকৈ বেলেগ ধৰণে উপস্থাপন কৰিলেহেঁতেন, যি অনুষ্ঠানতে নহওক, যদি সেই তেনেকৈ লাইট নজ্বলোৱাকৈ আপোনালোকে এটা বস্তু চাব, মই যদিহে আপোনালোকে যদি মোক কয়, আপোনালোকে যদি মোক সঁহাৰি জনায়, মই আপোনালোকক দেখাম এটা বস্তু, সেই লাইট জ্বলি থকা ৰংঘৰৰ ফটো এখন আৰু অৰিজিনেল ৰংঘৰৰ ফটো এখন, দুখন ফটো যদি আপোনালোকক দেখাওঁ, কোনেও ক'ব নোৱাৰে যে অৰিজিনেলখনতকৈ এই ফটোখন ভাল লাগিছে বা এই চিত্ৰখন ভাল লাগিছে বুলি। কিয়নো অৰিজিনেল ইজ অলৱেজ অৰিজিনেল। চ' গতিকে আপোনালোকক পুনৰবাৰ
শেহতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ। শিৱসাগৰৰ ল'ৰা, সেইটো কাৰণে মানে নকৈ নোৱাৰিলোঁ। চ' কথাখিনি ক'লোঁ, মনৰ যিখিনি ক'বলৈ মানে মনটো খেলি মেলি হৈ আছিলে, মনটোত মানে কিবা বেয়া বেয়া লাগি আছিলে। চ' গতিকে কথাখিনি ক'লোঁ আপোনালোকক। আশা কৰোঁ আপোনালোকেও কথাটো ভাবি চাব, আপোনালোকে কথাটো বিশ্লেষণ কৰি চাব যে মই কোৱা কথাখিনি শুদ্ধ নে ভুল। আকৌ পুনৰবাৰ অনুৰোধ জনাইছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ সকলো আৰু যিসকল আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিলে সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এনেকুৱা কিছুমান কাৰ্যকলাপ হোৱাত অকণমান চকু দিয়ে। কি কৰাটো ভাল, কি কৰাটো বেয়া আপোনালোকে অকণমান চাই। ধন্যবাদ। আজিলৈ ইমানতে বিদায় মাগিছোঁ, কিয়নো গম পাইছে বহাগৰ বতৰ, গান গাই চলি আছোঁ যেতিয়া গান গাই চলিব লাগিব। কিন্তু কিছুমান বস্তু সহ্য নহয়, যিহেতু কিছুমান কথা ক'লোঁ, তাৰ বাবে যদি কাৰোবাৰ গাত লাগিছে কথাষাৰ বেয়া নাপাব। মই মোৰ মনৰ কথাখিনিহে ব্যক্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে বুজি পাব। ধন্যবাদ। জয় অসম।